আপুনি অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীৰ প্ৰতি কি অনুৰোধ জনাব? মই বিচাৰোঁ আমাৰ সাংস্কৃতিক কৰ্মীখিনি বহাগ মাহটোৰ ওপৰত নিৰ্ভৰ কৰে, বহাগ জেঠ। হয়। এই বহাগ জেঠত যাতে তেখেতলোকে এই ইলেকশ্যন পাতিব নালাগে। বিহুৰ অন্ততঃ মানে চেণ্ট্ৰেলক অলপ জোৰ কৰিব লাগে যে অসমত ইলেকশ্যনটো বিহুত পাতিব নালাগে। অকল বিহু মই 7 দিনৰ কথা কোৱা নাই, গোটেই বহাগৰ মাহটো বিহু হৈ থাকিলে জেঠতো হয় বিহু, বসন্তৰ সময়খিনি যাতে ইলেকশ্যন পাতিব নালাগে। আৰু আমাৰ অসমীয়া বাপতিসাহোন বিহু, কাতি বিহু, বহাগত বাৰু বন্ধ দিয়ে, কাতি বিহুত বন্ধ পালন কৰিব লাগে, মাঘৰ বিহুত বন্ধ পালন কৰিব লাগে। এইখিনি আমি অনুৰোধ জনাম। আমাৰ বাপতিসাহোন বিহুটোক যাতে আটাইতকৈ ওপৰত ৰাখে অসমৰ, সেইটো মই অনুৰোধ জনাম। আমাৰ সাংস্কৃতিক কৰ্মীখিনিৰ কথানো কি ক'ম, তেখেতে যদি অলপ আমাৰ বজোৱা যিবিলাক ল'ৰা আছে বহুত কষ্টত আছে, বাদ্যযন্ত্ৰীসকল যিবিলাক বন্ধ হৈ যায়, যুদ্ধ হ'ল, এতিয়া যুদ্ধটো থাকিলে, কাহ গ'ল, কৰোণা গ'ল, গতিকে এইবিলাকত বহুত কষ্ট পালে। যদি তেওঁলোকক যদি কিবা এটা মানে অকণমান আৰ্থিক অনুদান মাননি দিয়াৰ ব্যৱস্থা কৰে, তেনেকুৱা যাতে এখন আইনে বনায় তেওঁলোকে, আঁচনি তেনেধৰণৰ আঁচনি এখন বনায়, তেতিয়া আমি বহুত সুখী হ'ম আৰু।